Hello and welcome back to my channel. সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই মাটন কাৰী আপোনালোকক কেনে ধৰণেনো বনাইছো দেখুৱাম বুলি ভাবিছো। ৰব স্কিপ নকৰিব। এয়া চাই যাওক, লাই শাকৰ ফুল, সৰিয়হৰ ফুল নাই দেই। এতিয়া পিয়াজ দি ভাজি ললো। প্ৰথমে আধা নহৰু পেষ্ট কৰি লোৱা দিলো। তাৰপিছত গোটাকে নহৰু এটা দি দিছো। গোটাকে নহৰুটো দিয়াৰ কাৰণটো হৈছে গোটাকে যদি নহৰুটো দিয়ে তাতে বেলেগ এটা টেষ্ট আহে। আৰু আলু লগত বনাইছো, মাজতে ভিডিঅ' কৰা নহল। ইয়াৰ লাষ্টৰ ভিডিঅ' ধনিয়া দি দিছো লগতে। এনেকে বনাই চাবচোন, গোটা নহৰু দি বহুতে টেষ্টি লাগে। এয়াই আছিলে আজিৰ ভিডিঅ'। যদি ভাল পালে লাইক, কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।